Yeah. 2 cats. 2 cats. There's 6 cats. 3 Cat. 2 cats. Cute. All cute. আমি এথেন্স ট্ৰেইন ষ্টেচন আহি পালোহি এতিয়া আৰু ইয়াৰ পৰা আৰ্লি মৰ্নিং একদম দুপুকালি হৈছে ইয়াৰ পৰা এতিয়া ট্ৰেইন আমি ল'ম টু কালাবাকা তাৰ পৰা একচুৱেলি কালাবাকা ইজ দ্য প্লেচ নিয়াৰ মেটিঅ'ৰা কালাবাকা যাব লাগে আপুনি ট্ৰেইনত আমাৰ ট্ৰেইন আহিলে এতিয়া ট্ৰেইন বৰ্ড কৰোঁগে আৰু তাৰপিছত বাহিৰত ফিৰফিৰা বতাহ ঠাণ্ডা অলপ সেইকাৰণে কেপ চেপ পিন্ধি লৈছে একদম মানুহে এতিয়া ট্ৰেইনত উঠো আৰু 4.5 hour জাৰ্ণি টু কালাবাকা অ'কে গ্ৰীচত যিবিলাক ট্ৰেইনছ হয় গোটেই ট্ৰেইনছবিলাকত ইংলিছত একো নকয় চব গ্ৰীকত কয় প্ৰব্লেমৰ কাৰণে হয় কাৰণ ষ্টেচনবিলাকতো গোটেই নাম চাম যিমান আছে চব গ্ৰীকত লিখা থাকে আৰু এনাউন্সমেণ্টবিলাকো ট্ৰেইনত চব গ্ৰীকত হয় ইয়াত একো ইংলিছ নাই চ' মানে কমিউনিকেশ্যন কৰিবলৈ বিৰাট প্ৰব্লেম হয় ইয়া ওৱান মোৰ থিং ট্ৰেইনত উঠিবৰ কাৰণে ভেকচিনেশ্যন চাৰ্টিফিকেট বিচাৰে বাচ্চা যিবিলাক বিল' 5 years বাই ৰুলটো তাহাঁতৰ কাৰণে এখন নেগেটিভ ক'ভিড চাৰ্টিফিকেট লাগে PCR বা ৰেপিড এণ্টিজেন কিন্তু ইয়াতে এতিয়া বহুত ৰিলেক্সড হৈ গৈছে সোধা নাই চ' মই চেল্ফ টেষ্ট ফৰ্ম এখন ফিল আপ কৰি আনিছিলোঁ কিবা যদি খোজে দি দিম বুলি কিন্তু নুখুজিলে বাচ্চাৰ কাৰণে একো খোজা নাই আমাৰ দুইটাৰে কিন্তু চাৰ্টিফিকেটখন চাইছিলে COVID-19 ভেকচিনেশ্যন চাৰ্টিফিকেটখন আৰু গ্ৰীচৰ ৰুলৰ মতে যদি ছেকেণ্ড ড'জটোৰ পিছত 6 months হৈ গ'ল তেনেহ'লে আপুনি ভেকচিনেটেড কনচিডাৰ্ড নহয় ফুলি ভেকচিনেটেড কনচিডাৰ্ড নহয় চ' আপোনাৰ কাৰণে যিখিনি নন ভেকচিনেটেডৰ যিখিনি ৰুল হয় সেইখিনি এপ্লাই হ'ব মানে RT-PCR টেষ্ট কৰিব লাগিব চ' ছেকেণ্ড ড'জটোৰ পিছত যদি 6 months ক্ৰছ হৈ গৈছে তেনেহ'লে আপুনি বুষ্টাৰ ল'ব লাগিব টু বি কনচিডাৰ্ড ইন দ্য কমপ্লিটলি ফুলি ভেকচিনেটেড কেটেগৰী ইভেন এয়াৰপৰ্টতো আমি গোটেইখিনি লৈ আহিছিলোঁ RT-PCR এইবিলাক লৈ আহিছিলোঁ বৰ্ডিঙৰ সময়ত অভিয়াছলি চাব কিন্তু গ্ৰীচত এথেন্সত এয়াৰপৰ্টত একো চোৱা নাই পাছপৰ্টত ষ্টেম্প মাৰিছে আৰু কৈছে যা চ' ৰুলছবিলাক ৰিলেক্স হৈ গৈছে বহুত আহি পাইছোঁ ইয়াৰ পাহাৰবোৰ দেখিছোঁ ফাইনেলি ট্ৰেইনৰ পৰা নামি পেলাই গুগল মেপছত চালোঁ হোটেলখন লাইক 700 meters আৰু ৱেডাৰ ইমান ভাল সেইকাৰণে ভাবিছোঁ খোজকাঢ়িয়ে গৈ থাকোঁ আমি এতিয়া কালাবাকাত খোজকাঢ়ি হোটেললৈ গৈ আছোঁ পাৰ্টি এফালে পিছফালে আৰু আমি একচুৱেলি কি হ'ল আমাৰ বেগছকেইটা এথেন্সতে যিখন হোটেলত আমি আছিলোঁ তাতে আমি থৈ আহিছোঁ ডাঙৰ ডাঙৰ বেগকেইটা সেইকাৰণে আমাৰ কাৰণে ইজি হৈ গ'ল যদি আপুনি মেটিঅ'ৰা চাব আহিছে জাষ্ট ফৰ 1 night দেন ধৰি লওক গোটেই বেগছখিনি লৈ অহা একো মিনিং নহয় চ' হোটেলখন হোটেলত আপুনি ৰিকুৱেষ্ট কৰিলে আপোনাৰ ডাঙৰ বেগছবিলাক চব থৈ আহিব পাৰে চ' আমাক অলৰেডি সিহঁতি এলাউ কৰি দিলে আমি আমাৰ বেগকেইটা ডাঙৰ বেগকেইটা থৈ দিলোঁ এই টিকলাটো লৈ আহিছোঁ টিকলাটো লৈ খোজকাঢ়ি আছোঁ চ' ফাইনেলি আহি পালোহি 700 meters অলপ ওখ চাপৰ আছিলে বেগ লৈ কিন্তু আহি পাই গ'লোঁ আৰামছে আৰু মোৰ পিছফালে দেখিছে এইবিলাক হৈছে মেটিঅ'ৰা মেইন এট্ৰেকশ্যন দিছ ৰক্স এই পাহাৰবিলাক যিবিলাক দেখিছে এইবিলাকৰ ওপৰত মনেষ্টেৰিজ আছে যিটো দ্য মেইন পইণ্ট এট্ৰেকশ্যন আমি তাত যাম আবেলি দূৰত 6টা মনেষ্টেৰী আছে তাৰ ভিতৰত আমি এটা ভিজিট কৰিম আৰু বাকীকেইটা আমি ড্ৰাইভিং কৰিম চ' লেটছ চি হাউ বিউটিফুল ইট ইজ চ' ফাইনেলি আমাৰ যোৱা টাইম হৈছে এতিয়া 4টা বজাৰ পৰা আমাৰ ট্ৰিপ আছে টু দ্য মনেষ্টেৰিজ ইন কালাবাকা মেটিঅ'ৰা কিন্তু বতৰটো বেয়া হৈ আহিছে একচুৱেলি এতিয়া আজি ফৰকাষ্ট আছিলে ইয়াত বৰষুণৰ ফৰকাষ্টে আছিলে আৰু ওপৰত ফগ দেখি পাইছোঁ চ' আই এম নট চিয়'ৰ ওপৰৰ পৰা ভিউ কেনেকুৱা হ'ব বাট ষ্টিল ট্ৰিপটোতো বুক কৰি থৈছোঁ গতিকে যাম এতিয়া ইন হাফ এন আৱাৰ আমি ইয়াৰ পৰা ওলাম
and hopefully fingers crossed আমি অলপ ভাল view দেখিম চাগে so let's go ahead and see পালোহি এতিয়া আৰু মনেষ্ট্ৰীৰ ভিতৰত সোমোৱাৰ আগতে মোক এটা স্কাৰ্ট দিছে যিটো মই পিন্ধি ল'ব লাগিব তাৰ পিছতে ভিতৰলৈ যাব পাৰিম ড্ৰেছ কোড আছে আৰু এইটো আমি যিটো চকুৰ আগত দেখি আছো নহয় দিছ ইজ আউট অফ দিছ ৱৰ্ল্ড পৃথিৱীৰ পাৰ্ট যেন লাগাই নাই দিছ ইজ লাইক ড্ৰিমলেণ্ড ফেৰীলেণ্ড দেখুৱাই আছো আপোনালোকক লেটছ গ' amazing মানে out of this world ওসে কিবা রিয়েল টাইপৰ লগাই নাই কিবা ড্রিম টাইপৰ কিবা বস্তু মনেষ্ট্ৰীটো চোৱাৰ পিছত আমাক ড্ৰাইভাৰজনে এটা এনেকুৱা স্পটলৈ লৈ গ'ল য'ৰ পৰা মেটিঅৰাৰ ইউনিক লেণ্ডস্কেপটোৰ এটা বিৰাট ধুনীয়া ভিউ দেখিবলৈ পোৱা যায় মোৰ পিছফালে আপোনালোকে দেখিছে we are right now in the magical Meteora
এনেকুৱা ধুনীয়া নহয় একদম পাগল কৰি দিছে মাথা বেয়া হৈ গৈছে একদম মানে ইটছ জাষ্ট আউট অফ দিছ ৱৰ্ল্ড একদম ফেৰীলেণ্ড টাইপৰ যিটো চিনাৰী ইয়াত ইমান ধুনীয়া লাগিছে নহয় মই ড্ৰোনো উৰালোঁ থেংকফুলি বৰষুণ নাই আমি ইমান লাকি আৰু বৰষুণটো এতিয়া নাই আমি সেইকাৰণে চাব পাৰিছোঁ প্লাছ ক্লাউড থকাৰ কাৰণে একচুৱেলি আৰু ড্ৰামেটিক হৈ গৈছে চিনাৰীটো ভাল লাগিছে খুব চ' এনজয়িং ইট এণ্ড হোপফুলি আপোনালোকৰ ভাল লাগিছে লেটছ কণ্টিনিউ দ্য টুৰ One of the oldest monastery hai. Edu heri Great Meteora. Great Meteora. Good morning guys. Hello. Aji ami ulaiso etia ako Athens le ghuri jao. Amar Kalabaka trip to pura hol. কালি আহি পেলাই পুৰা ফুৰিলোঁ ইয়াতে চালোঁ বিৰাট ধুনীয়া হয় জেগাটুকুৰ আৰু আজি এতিয়া যাওঁ আজি কিন্তু একদম পুৰা বৰষুণ বতৰ বহুত বেয়া আমাৰ 9:30 ট্ৰেইন আছে আৰু গোটেই বেগ চেক পেক হৈ গ'ল এফালে দি এতিয়া টেক্সিৰ কাৰণে ৱেইট কৰি আছে আৰু কাইলৈ আমাৰ ফ্লাইট আছে মিকনজলৈ মৰ্ণিং আজি গৈ পেলাই এথেন্সত অকণমান ফুৰিম আৰু আবেলি সময়ত তাৰপিছত কাইলৈ আমি যাম মিকনজ ট্ৰেইন ষ্টেচন আহি পালোহি 2 minutes from the hotel বৰষুণ দি আছে ঠাণ্ডা একেবাৰে অকণমানি ষ্টেচন এটা গাঁৱৰ নিচিনা প্ৰপাৰ গাঁও একদম এখন কালাবাকা বঢ়িয়া লাগিছে ইটছ এনাডাৰ ফেচত অফ গ্ৰীচ এথেন্সত আহিলে অকল চিটি ইফালে আহিলে ফুল গাঁও একদম বঢ়িয়া লাগিছে এতিয়া আমি ৱেইট কৰি আছোঁ ষ্টেচনত ট্ৰেইন আহিব তাৰপিছত বেক টু এথেন্স ট্ৰেইনত বহিলোঁ এতিয়া এখন ট্ৰেইন আধা পিছত আকৌ আমি চেঞ্জ কৰিম তাৰ পৰা আকৌ 2 ঘণ্টা হ'ব 2.5 তাৰ পৰা আকৌ 2.5 চ' আমি পাৰ্চিঅ'ফালছ ষ্টেচনটো আহি পালোঁ এতিয়া ইয়াত আমি চেঞ্জ কৰিব লাগিব টু এথেন্স আমি অলৰেডি নামিলোঁ এইখন এখন ট্ৰেইন দেখিছে এইখন 3rd নম্বৰ প্লেটফৰ্মত আছে এইখন আমি এতিয়া ধৰিমগৈ গৈ পেলাই টু গো টু এথেন্স অ'কে ফাইনেলি উঠিলোঁ ট্ৰেইনত পাৰ্চিঅ'ফালছৰ পৰা এতিয়া আৰু 2.5 hours জাৰ্ণি টু এথেন্স 1:30 বজাত গৈ পামগৈ ট্ৰেইন লেট আছিলে অলমষ্ট 10-15 minutes লেট আছিলে আমি অলমষ্ট 45 minutes ষ্টেচনত গ'লোঁ আৰু পূৰা খোলা ষ্টেচন 9 degrees ৱেডাৰ 9 degrees টেম্পাৰেচাৰ বতাহ মাৰি আছে বৰষুণ দি আছে কেনেকুৱা ঠাণ্ডা এতিয়া আৰু 2.5 hours যাম এনজয়িং দ্য গ্ৰীক কাণ্ট্ৰি চাইড এণ্ড দেন উই উইল আপডেট ইউ ফ্ৰম এথেন্স এথেন্স আহি পালোহি আমি এতিয়া আমি আগতে থকা হোটেলখনলৈ যাওঁ তাতে গৈ পেলাই হেৰি আমাৰ লাগেজখিনি তাতে থৈ আহিছিলোঁ সেইখিনি পিক কৰি পেলাই ইয়াত আমি প্লাকাত হোটেল এখন বুক কৰিছোঁ তাত যাম ষ্টেচনৰ পৰা ওলাই টেক্সি এখন লৈ আমি প্ৰথমতে হোটেললৈ গ'লোঁ আৰু হোটেলত অলপ সময় ৰেষ্ট কৰি আকৌ ওলাই আহিলোঁ প্লাকা আৰু মনেষ্টেৰাকি এক্সপ্ল'ৰ কৰিবলৈ এতিয়া আমি চিণ্ডেগমা স্কুৱেৰত আছোঁ পিছফালে এইটো পাৰ্লিয়ামেণ্ট হয় ইয়াতে দুখনমান ফটো ল'লোঁ আৰু আমি যিটো এৰিয়াত আছোঁ সেই এৰিয়াটোৰ নাম হৈছে প্লাকা আৰু প্লাকা হৈছে একদম চিটিখনৰ হাৰ্ট অফ দ্য চিটি আৰু আমি এতিয়া যাম গৈ আছোঁ এই ষ্ট্ৰীটটোৰ নামটো কি আছিলে এৰমু ষ্ট্ৰীট ইয়াতে পূৰা শ্বপিং মানে সেই এইবোৰ আছে আৰু শ্বপিং এইবিলাক ব্ৰেণ্ডছবিলাক আৰু মই আচলতে ইয়াতে সৰু ষ্ট্ৰীট এটা বিচাৰি ফুৰিছোঁ যোনটো মই এটা ব্লগত দেখিছিলোঁ
Monasteraki. Monasteraki street বুলি কৈছিলে কিন্তু হেতু এতিয়ালৈকে বিচাৰি পোৱা নাই তাত বহুত এটো Ermou endত আছে হয় সকে হেতুকে বিচাৰি যাও এতিয়া এতিয়া আমি Ermou streetত খুজকাঢ়ি আছো আৰু বৰষুণ দিছে আমি বৰ্তমান আছো Monasteraki স্কয়াৰৰ ওচৰত যেটো Athens flea marketত ঘূৰি আছো ডাঙৰ flea market এখন আছে যদি শপিং কৰি ইয়াত আহিব পাৰে কাৰণ ইয়াত দামবিলাক অলপ কম মানে এক্ৰোপলিছ যিবিলাক ফেমাস সাইট এই সাইটবিলাকৰ ওচৰত যিবিলাক দোকান তাত দামটো বেছি এইটো সাইডে অলপ দামটো কম সেইকাৰণে অলপ এনে ঘূৰি চাই আছো স্থিতি বোলে সোভিনিয়াৰ কিনে সো এইটো Ermou streetৰ এণ্ডতে হয় Monasteraki স্কয়াৰ যেটো তাৰ ওচৰতে Athens flea market বঢ়িয়া লাগিছে এনে ঘূৰি ফুৰিবলৈকে ভাল Right now, I'm in Plaka, the center of Athens. Birat happening almost 9 bajile. It's a blue hour. Sunset is just. Kiba kibi olop supermarket opa kindu. Tarpor ami je hotel goi asu. Ekdom birat vibrant jaga. This is actually the best place to stay in Athens. Mane Athens jodi I have nalage yate lobo hotel. Obviously hotel blak bahut horu hoy. Ami eta jekhonot asu ekdom horu room. Kintu thakibole mane the place is very vibrant, right? So shopping hall বহুত খিনি এতিয়া কিবা কিবি অলপ বস্তু কিনিলাই আৰু যাও বিৰাট ঠাণ্ডা আজি এটেন্সৰ ফটককে বিৰাট ঠাণ্ডা পৰিছে আজি আমি আমাৰ এটেন্সৰ ব্লগটো ইয়াতে শেষ কৰিছো হয় না আজি আমাৰ এটেন্সৰ ব্লগটো ইয়াতে শেষ কৰিছো yes আৰু কাইলে আমি গৈ আছো ৰাতিপুৱা মিকনজলৈ আৰু মিকনজত আমি যেতিয়া মিকনজত আপোনালোকক আকৌ লগ পাই আছো Okay. Bye bye. See you. Bye bye.